টেঙাখাট আঞ্চলিক সমিতিৰ উদ্যোগত ৰঙালী বিহুৰ আদৰণি উপলক্ষে বহাগৰ এদিন অনুষ্ঠান আয়োজন কৰা হয়। সমগ্ৰ ৰাজ্যতে এতিয়া চৌদিশে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টেঙাখাটৰ বৰপুলিস্থিত লাঙি গদাপানী ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদ অৰ্থাৎ টাইপা টেঙাখাট আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে তথা গোসাই বিহু দিনাই বহাগৰ এদিন অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানত বয়োজ্যেষ্ঠক সেৱা কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আমন্ত্ৰিত বেৰিনা জেং বিহু দল চুঙিগাঁৱৰ হুঁচৰি দলে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। হয়, টাই আহোম যুৱ পৰিষদ অসম টেঙাখাট আঞ্চলিক সমিতিৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যিটি বহাগৰ এদিনৰ কাৰ্যসূচী এটা পালন কৰিম আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ জ্যেষ্ঠসকলক টেঙাখাটত থকা সকলো সম্প্ৰদায়ৰ জ্যেষ্ঠসকলক আমি আমন্ত্ৰণ কৰি তেখেতলোকৰ পৰা যাতে টাই আহোম যুৱ পৰিষদ অসমটোত এটা শক্তিশালী সংগঠন হওক তাৰে আশীৰ্বাদ বিচাৰি লগতে 6 জনজাতিক অতি শীঘ্ৰে জনজাতিকৰণ কৰিবৰ বাবে আমি যি প্ৰচেষ্টা আগবাঢ়ি গৈ আছোঁ সেই প্ৰচেষ্টাটো যাতে আমি ফলপ্ৰসূ হয় তেওঁলোকৰ আশীৰ্বাদৰ জৰিয়তে আমাক যাতে ফুৰাতে আমাক সহায় কৰি আমাৰ লক্ষ্য উদ্দেশ্য আছে সেই উদ্দেশ্যটো আমি পূৰণ কৰিব পাৰোঁ তাৰ বাবে আমি এটা চেষ্টা কৰিছিলোঁ। আৰু বহাগৰ আজি দ্বিতীয় দিনা গোসাই বিহুৰ দিনাখন আমি যিহেতু আমি এটা পণ লৈছিলোঁ যে আজিৰ দিনটোৰ পৰা আমি যিখিনি আমাৰ কৰণীয় কামখিনি আমি খুব সুচাৰুৰূপে কৰি যাম আৰু ইয়াতে আমি গোটেই জ্ঞাতিখিনি লগ খাই আমাৰ জ্যেষ্ঠসকলক আমন্ত্ৰণ কৰি আনি আমি যাতে তেওঁলোকৰ আশীৰ্বাদ লওঁ, তেওঁলোকৰ লগত এসাঁজ খুব শান্তিৰে আমি এসাঁজ খাওঁ সেই কথা চিন্তা কৰিছিলোঁ আৰু সেই চিন্তাৰ ফলপ্ৰসূ আজি বহাগৰ এদিন আমি পালন কৰিছোঁ। আৰু বহাগৰ এদিনৰ অনাগত দিনত টাই আহোম যুৱ পৰিষদ অসমে আমি ঘোষণা কৰিছোঁ ইয়াৰ পিছৰ বছৰৰ পৰা আমি প্ৰতি বছৰে এই অনুষ্ঠানটো পাতি যাম আৰু ইয়াতকৈ জাকজমকতাৰে পাতি যাম। আমি আজি জেং বিহু আৰু হুঁচৰি প্ৰদৰ্শন কৰা দেখিলোঁ। আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ টেঙাখাটৰে বিৰিণা যুৱতী দলৰ গছ তলৰ বিহু আৰু চুঙিগাঁৱৰ পৰা নিমন্ত্ৰণ কৰিছিলোঁ যুৱক দলৰ হুঁচৰি আৰু দুয়োটি দলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈ তেওঁলোকে বিহু পৰিৱেশন কৰিলে তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটো সফলভাৱে সমাপ্তি কৰাৰ বাবে টেঙাখাটবাসী ৰাইজ যিমতে আমাক সহযোগিতা জনালে, আমাৰ সংগঠনটোক সহযোগিতা জনালে তাৰ বাবে সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু দল দুটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ জ্যেষ্ঠসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ জ্ঞাতি কুটুমসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট DN News 24।